टिंग करके देखता हूँ। फाइनली हो गए इतना सिजी गए धुनिया एटा स्मेल आइसे मजा आज गाहरी लग खाम बहुत दिन खुआ ना गाहरी तो नमस्कार बंधुकल सकलोके स्वागत जानाइছো मोर एक नतुन এটা ভিডিঅ'লৈ तो बंधुकल আজি শনিবাৰ আৰু আজি বজাৰলৈ যাব ওলাইছো এয়া মই পুৰা ৰেডি হলো এপিনে আমাৰ এজনী পুৰা ৰেডি হৈ আছে বজাৰলৈ যাব আৰু ময়ো বহুত দিন বজাৰখন দেখা নাই তাকে অকনমান ফুৰিবলৈ যাম আৰু অকনমান বজাৰ কৰিব যাব কি কি বজাৰ কৰিছে আজি আলু ডাল আৰু পাৰিলে কিবা কিবি লম এপিনে আমাৰ কেন্ডি আছে কেন্ডি গুড মৰ্নিং কৰে গুড মৰ্নিং কৰে গৰমত এই যাম বুলি ভাবিছে পাই মনতে তো ইয়াকনো ক'ত নিম কিবা আনি দিম দেই কেন্ডি দেই ঘৰতে থাকিবি দেই গৰু ছাগলী সোমাব যে দেই কঠীয়া ৰখিবি তো বন্ধুসকল ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ গতিকে সকলোকে চাই থাকিব আজি আমাৰ শনিবৰীয়া বজাৰখন দেখাবলৈ চেষ্টা কৰিম সপ্তাহিক বজাৰখন তো ব'লক আৰম্ভ কৰি দিছোঁ বাইকখন এনেকৈ থৈ দিছোঁ পুৰা লেতেৰা হৈ আছে যিহেতু বৰষুণ হৈ আছে এইপিনে চাওকচোন কি কি থৈ দিছে মোৰ বাইকখনত পুৰা লেতেৰা হৈ আছে এয়া আৰু এইপিনে আমাৰ পোৱালি এতিয়া ঘৰ ৰখীয়া ঐ হে এইপিনে চাই থাক ষ্টিল বডিটো পুৰা চাওকচোন বাইক পুৰা অৱস্থাই নাই লেতেৰা হৈ আছে আৰু তো এইটো চাবিটো লগাই দিম কা লগল তো এতিয়া ৰাস্তাত উঠি দিলোঁ এয়া দেখিবলৈ পাইছে বাইকখন ষ্টাৰ্ট দি আছে এইপিনে আমাৰ মনে গ'ল যে নলাটো বন্ধ কৰি আছে আৰু যিহেতু গৰু ছাগলী সোমাব আৰু এতিয়া বজাৰলৈ গৈ থাকোঁ আপোনালোকক দেখাম তো বন্ধুসকল এয়া দেখিবলৈ পাইছে বজাৰত আহি পালোহি এয়া পূৰা বোকা আৰু এই আগে আগে আমাৰ এজনী গৈ আছে এতিয়া বজাৰ কৰিব লাগিব অকণমান এইখনেই হৈছে আমাৰ শনিবৰীয়া বজাৰখন মানে সপ্তাহিক বজাৰখন ইয়াতে আমি বজাৰ কৰোঁ শনিবাৰ দিনাখন তো বন্ধুসকল পোনে বজাৰত আহিয়ে এইপিনে এজনী কাপোৰৰ দোকানলৈ আহিলে এয়া কাপোৰ লৈছে ইয়াৰ কাৰণে এইপিনে কিবা কিবি চাদৰ মেখেলা কিবা কিবিবোৰ চাই আছে যিহেতু মানে দেওবাৰ দিনাখন সিহঁতৰ ঘৰলৈ যাম তো নতুনবোৰ চাবলৈ সেয়েহে তাৰমানে গিফ্ট দিবৰ কাৰণে আৰু তো বন্ধুসকল ডাইৰেক্ট আহি গ'লোঁ এয়া ঘুগুনি দোকানত আৰু এইপিনে পুকুৰী আছে ঘুগুনি পুকুৰী লৈ যাম এতিয়া ঘৰলৈ ধুনীয়াকৈ খামগৈ আৰু এই দোকানীজনৰ মানে এই ঘুগুনি পুকুৰী খাবলৈ আমি সদায় আহিছিলোঁ আগতে যিহেতু স্কুল পঢ়ি থকা সময়ত তো বহুত পুৰণা আৰু এইপিনে গাহৰি মাংস আধা কেজি লৈ ল'লোঁ যিহেতু শনিবাৰ গাহৰি খাব লাগিব গাহৰি মেইন আৰু গাইজ এতিয়া ফাইনেলি বজাৰৰ পৰা ঘৰত পালোহি এইপিনে আমাৰ কেন্দি চাওকচোন কি কি আনিছে বুলি পূৰা চাইছে এই কেন্দি পুকুৰী আনিছোঁ পুকুৰী আৰু এইপিনে পুকুৰী এয়া হেৰি পাইনএপল এটা আনিছোঁ মানে আনাৰস এটা আনিছোঁ এয়া খাবলৈ আৰু এইপিনে আমাৰ কেন্দি পূৰা ৰখি আছে কেতিয়া আহিব বুলি পুকুৰী খাবি কেন্দি পুকুৰী আনিলোঁ বজাৰৰ পৰা আৰু কিবা কিবি আনিছোঁ খাম এয়া এটা মই আগত টেষ্টিং কৰি চাম Candy, 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 খাও না তই খা পুকুৰী এটা বৰকৈ খাব মন নকৰি এই আমাৰ জেলি খা আকৌ হাৰামিনি নেখায় বুলি ভাবিছোঁ খাই পুকুৰী কি জানি আৰু এজনী বজাৰত কি ল'লি ঐ দেখাই দে আকৌ দেখাই দে তো কাইলৈ অৰ্থাৎ দেওবাৰে ঘৰলৈ যাব সেইটো কাৰণে পূৰা বজাৰ কৰিলে কাৰ কাৰণে হে নতুন বৌ পালে তাকে নতুন বৌ চাবলৈ যাম কাইলৈ পাৰিলে আপোনাক দেখাম ন এইপিনে বন্ধুসকল আৰু ঘুগুনি 3 প্লেট লৈ আছোঁ যিহেতু 3টা আছোঁ মানুহ আমি আৰু কেলে মাৰিছ আৰু এই পেনে এইটো পাইনএপল খাম তাৰপিছত এইপিনে আলু ডাল কিবা কিবি আছে আৰু এয়া আৰু এইপিনে আনিছোঁ পৰ্ক মানে গাহৰি মাংস আজি গাহৰি মাংস বহুত দিন খোৱা নাই তাকে গাহৰি মাংস খাম বুলি আনিছোঁ এইপিনে গাহৰি মাংস গাইছ গাহৰি খাম আজি গাহৰি পিনে ঘুগুনি বন্ধুসকল ঘুগুনি লৈ আহিছোঁ 3 প্লেট
পেকিং কৰি মেলি তো ঘুগুনিটো খাবলৈ বহুত ভাল লাগে এই গোটেই মানে ইয়াত যিমানটো চুপ আছিলে জোল আছিলে চব পৰিলে ঘুগুনি ঘুগুনি কেনেকুৱা টেষ্ট মানে বনোৱা গ'ল এতিয়া পূৰা গাহৰি মানে গাহৰিটো বইল কৰি থকা আছে বইল কৰি দিলে খাম আৰু ধুনীয়াকৈ বনাই আছে আৰু পূৰা পিঁয়াজ দি দিলে এইপিনে পূৰা মছলা চছলা আমাৰ এইপিনে পূৰা এতিয়া গাহৰি মাংস বনাই আছে আৰু আমি গাহৰি মাংস খাই পেলাই এটা জেগাত যাম এইপিনে পূৰা আদা নহৰু খুন্দি দিলোঁ পূৰা ধুনীয়াকৈ বনি আছে দি দে আৰু এইপিনে দি দিয়া হৈ গ'ল আদা নহৰু জলকীয়া খুন্দি পেলাই না আৰু এইপিনে গাহৰি মাংস খাবি নাই গাহৰি মাংসটো হে খাবি নিদোং তোক আদা নহৰু একদম গোন্ধতে কি মজা আহিছে আৰু এইপিনে দি দিলে আমাৰ গাহৰি গাহৰি মজা লাগিব বন্ধুসকল খাই পেলাই কোনে কোনে গাহৰি মাংস খাই ভাল পায় আপোনালোকে কমেণ্ট কৰিব নে কি কয় হে পূৰা ঘামি গৈছে আমাৰ এজনী চাওকচোন তোমাৰ হাততে হাতত থৈ উমলি থাকি এইপিনে চাওকচোন এইপিনে ধুনীয়াকৈ হিলাই দিলে কালাৰ চাওক কি ধুনীয়া হৈ আছে ফাইনেলি হৈ গৈছে এতিয়া সিজি গৈছে ধুনীয়া এটা স্মেল আহিছে মজা আজি গাহৰিৰ লগত খাম বহুত দিন খোৱা নাই গাহৰি তো আমাৰ মইনা কলেজা পূৰা বনাই কিনে খুৱাইছে আৰু তো গাইছ সেইপিনে পূৰা এই গাহৰিটো বনোৱা হৈ গ'ল পৰ্কটো পূৰা এতিয়া খাই দিম অকণমান টেষ্টিং কৰিছে আৰু দেই এই পিনে লৈ লৈছোঁ এই পিচ পূৰা বইল কৰা কেনেকুৱা খাবলৈ মজা না তো মই এই পিচ লৈ লওঁ थिंग करके देखता हूँ খাই লো আৰু তো আপোনালোকে চাই থাকক মাংস এইপিনে পূৰা ঢালি ল'লোঁ অকণমান তেল চৰ্বিখিনি ঢালি লৈছোঁ তো সানি ভাত চাত ধুনীয়াকৈ খাই ল'লোঁ ভাত খাই পূৰা পেট ভৰি গ'ল আৰু বহুত দিনৰ মূৰত গাহৰি মাংস খালোঁ ভাল লাগিলে আৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰিব কেনেকুৱা লাগিলে গাহৰি মাংস খাই মজা লাগিলে বহুত দিনৰ মূৰত খালোঁ তাতকৈ ভাল লাগিলে আৰু বজাৰতে কিবা কিবি ল'লে আৰু কাইলৈ যিহেতু দেওবাৰ দিনাখন ঘৰলৈ যাব পূৰা মনটো খুচ আৰু ঘৰলৈ যাব কি খাই আহিব জানো তো পাৰিলে ভিডিঅ' বনাম আপোনালোকক দেখাম তো এইপিনে আমাৰ জেলি মোবাইলটো তো ইয়াক আপোনালোকক চিনাকি কৰি দিয়াই নাই বন্ধুসকল ইয়াক সৰুতে আনিছিলোঁ মানে 2-3 দিনমান হৈছিলে তেতিয়াই লৈ আহিছিলোঁ মানে মাকৰ পৰা লৈ আৰু ইয়াক যিহেতু গাখীৰ খুৱাই আমি কিনি আনি গাখীৰ খুৱাই
ডাঙৰ কৰিলোঁ এয়া এতিয়া এয়া আমাৰ লগতে থাকে এনেকৈ কেণ্ডিৰ লগত আমাৰ লগত এনেকৈ খেলি থাকে আৰু ধুনীয়াকৈ যা যা অকণমান ফুৰিব যা যা তাৰপিছত মোবাইল উঠাই কল এই এইটো জেলি তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মানিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি টিল দেন টাটা বাই বাই বি কেয়াৰফুল ভালকৈ থাকক হাঁহি থাকক চব থাকক